পত্নী কলৈ গ'ল? পলাই গ'ল। বেলেগৰ লগত ভাল কিবা সম্পৰ্ক আছিল নেকি? ভালকৈ সম্পৰ্ক আছিল নেকি? বেলেগৰ লগত গৈছে। কাৰ লগত গৈছে জানে নেকি? সিহঁতৰ ঘৰৰ ওচৰতে মজিবুৰ বুলি কয়। নাম কি আছিল পত্নীৰ? আবেদা খাতুন। ঈদৰ বজাৰ কৰি ঘূৰি আহিয়েই নাপালে স্বামী ইক্ৰামুল। পৰা মই বাজাৰত গৈছো আৰু 2টা বজাত আহি কিনি চাওঁ মাইকীটো মোৰ নাই। অন্য পুৰুষৰ লগত উৰা মাৰিলে পত্নী আবেদাই। তাৰ পিছত ইক্ৰামুলৰ অৱস্থা এয়া। পৰকীয়া প্ৰেমেই বুলি ক'ব নে স্বভাৱ বেয়া বুলিয়েই ক'ব? জাগাত পোৱা নাই। তাৰপিছত মই ঈদের 2 দিন পিছত মোৰ ওচৰত ফোন মাৰিছে, মাৰি কিনি কৈছে, মই কৈছো কিয় ক'ত গৈছা? ককে মই পলাই কিনি আহিছো, মোক পইচা পিতা কিটা লৈ গৈছা। মই এনেকাই আমি বহুত ল'ৰা ছোৱালীৰে এনেকা কৰিছো। ক'ত আৰম্ভ কৰিম, ক'ত শেষ কৰিম? কিছুদিন পূৰ্বে চহৰীয়াপাম গাঁৱৰ ইক্ৰামুল হুছেইন নামৰ লোকজনৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আবেদা খাতুন। ইক্ৰামুল হুছেইন কৰ্মসূত্ৰে আছিল বিদেশত। তাত থাকোঁতেই জামুগুৰিৰ চাপৰিৰ আবেদা খাতুনৰ সৈতে সম্পৰ্ক গঢ় লৈ মন মেলিলে বিবাহ হ'বলৈ। আৰম্ভ হ'ল আবেদা ইক্ৰামুলৰ সংসাৰ। বিবাহ পাশত আবদ্ধ হৈ 1 বছৰ কটালে দুয়োৱে। ভালেই চলিছিল সংসাৰখন, কিন্তু কিবা হ'ল আবেদাৰ মন বেলেগলৈ উৰি গ'ল। ইক্ৰামুল হুছেইন অৰ্থাৎ স্বামীৰ প্ৰতি মৰম কমি গ'ল। নতুন মৰম বিচাৰি আবেদা খাতুনে পলাই গ'ল বেলেগ পুৰুষৰ সৈতে। তাৰিখ 16/5/2024 অৰ্থাৎ ঈদৰ আগদিনা। ঈদৰ আগদিনা পত্নীক নতুন কাপোৰ দিবলৈ স্বামী ওলাই গৈছিল বজাৰলৈ কাপোৰ কিনিবলৈ। নতুন কাপোৰ লৈ স্বামী ঘৰ আহি নাপালে। পত্নী পলাই গ'ল পৰপুৰুষলৈ। সকলো লৈ গ'ল 1,80,000 টকা লগত অলংকাৰ। আবেদাই আলবিদা কৈ গুচি গ'ল ইক্ৰামুলক এৰি। ইফালে হাহাকাৰ এতিয়াও স্বামী ইক্ৰামুলৰ। উপায়হীন হৈ দাখিল কৰিলে পত্নীৰ বিৰুদ্ধে এজাহাৰ। মই বাজাৰত গৈছো, মাল বিক্ৰী কৰি মই হাঁহ মুৰ্গীৰ বিজনেছ কৰো, ফাৰ্মত মাল চাৰো। ডাঙৰ কৰি কিনি ঈদের আগতে মই মাল বিক্ৰী কৰি দিছো। কৰি কিনি মই ঈদের আগৰ দিন মই বাজাৰ কৰিবৰ ঘৰত পৰা মই বাজাৰত গৈছো আৰু 2টা বজাত আহি কিনি চাওঁ মাইকীটো মোৰ নাই। 1,80,000 টকা আছিল। মোৰ হাতেৰ সোণেৰ 2টা আঙুঠি আছিল আৰু গলাৰ এটা চেইন কিনি দিছো, বনাই কিনি দিছিলো আৰু একযোৰ কাণৰ ফুল আছিল, চাইৰণি কাণৰ ফুল আছিল সোণেৰ। এইবিলাক লৈ কিনি এই পলাই গ'ল। ক'ত গৈছে? বেলেগৰ লগত ভালকৈ সম্পৰ্ক আছিল নেকি? বেলেগৰ লগত গৈছে। সিহঁতৰ ঘৰৰ ওচৰতে মজিবুৰ বুলি কয়। সিহঁতৰ ঘৰ ক'ত? সিহঁতৰ ঘৰ, তাৰ বাপেৰ ঘৰ হ'ল জামুগুৰি চাপৰি আৰু সেইটো মানুহটোৰ মজিবুৰৰ ঘৰ হ'ল এইটো ইটাখলা গ'ল নেকি? সেইটো নাজানো কি হৈছে নাজানো, ডাইৰেক্ট জানো যেন সি লগত গৈছে। মোৰ আপোনাৰ মাইকীজনীৰ নাম কি? আবেদা খাতুন। আপুনি তাক বিচাৰ খোচাৰ কৰিছিলে? বহুত মানে পুৰা খুজিছো, খুজি কিনি কোনো জাগাত পোৱা নাই। তাৰপিছত মই ঈদের 2 দিন পিছত মোৰ ওচৰত ফোন মাৰিছে, মাৰি কিনি কৈছে, মই কৈছো কিয় ক'ত গৈছা? ককে মই পলাই কিনি আহিছো, মোক পইচা পিতা কিটা লৈ গৈছা। মই এনেকাই আমি বহুত ল'ৰা ছোৱালীৰে এনেকা কৰিছো। এজাহাৰ কৰিছো, মই কোৰ্টত কেছ কৰিছো। এতিয়া কি বিচাৰে আপুনি? এতিয়া আমি ন্যায়টো লাগে। মোৰ সিহঁতে যে মোৰ টকা পইচা চব লৈ গৈছে। এতিয়া মোৰ লাইফটো সি বেয়া কৰি দিছে, মোৰ ভৱিষ্যতটো বেয়া কৰি দিছে। এতিয়া মই কি কৰিম? এতিয়া মৰা ছাড়া আৰু উপায় নাই। আপোনাৰ মাইকীজনী ঘূৰাই লাগে নেকি? মোৰ মাইকীও লাগে, টকা পইচা যিমান লৈ গৈছে, সোণৰ বস্তু লৈ গৈছে, মোৰ চব কেইটা ঘূৰাই। আপোনাৰ ঘৰৰ পৰা যোৱাৰ পিছত লাষ্ট কেতিয়া কথা হৈছিল আপোনাৰ মাইকীৰ লগত? ঈদের 2 দিন পিছত। গৈছিল কেতিয়া? ঈদের 1 দিন আগত। আগদিনাখন গৈছিল? এনেই গম পাইছিলো আগত সি ফোন মাৰিতো, তেতিয়া মই একবাৰ ধৰিছো। তাৰপিছত কৈছে সিৰ ভাইৰ ওচৰত মাৰিছে, তেতিয়া আকৌ তাৰ বাপেৰ ওচৰত মাৰিছে। তেতিয়া মই গম পাইছো, তেতিয়া সি নম্বৰটো কাটি দিয়ে। এতিয়া সিৰ লগত যেন এনেকা, পিছত মই নম্বৰটো পাইছো। দিন হ'ল 1.5 বছৰ মান হৈ গৈছে। আপুনি বিয়া পাতিছে? এতিয়া ক'ত আছে বুলি গম পাইছে আপুনি? এতিয়া সি ইয়াত এইটো ল'ৰাজনৰ লগত আছে? ল'ৰাৰ লগত আছে। ছোৱালীৰ দেউতাকৰ লগত কিবা কথা বতৰা হৈছিলে নেকি আপোনাৰ? সিহঁতৰ ভাইৰ লগত কথা পাতিছো, তাৰ হুজিৰ লগত কথা কি পাতিছো। কৈছিলে? কি জনাইছিলে? সিহঁতে কৈছে সিহঁতৰ ঘৰত যোৱা নাই। যোৱা নাই বুলি কৈছিলে? সিহঁতৰ ঘৰত যোৱা নাই, কিন্তু সেইটো মানুহ ঘৰত আছে, ইটাখলা আছে, মজিবুৰৰ ঘৰত আছে। আৰু আপোনাৰ মাইকী নিজে কল কৰি কৈছে, জনাইছিলে? সি ৰেকৰ্ডিঙো মোৰ তাত আছে। আপোনাক নিজে জনাইছিলে? ঠিক আছে। আৰু কৈছে মজিবুৰৰ ভাই যিটো আছে, সেইটো কৈছে মোক মই যদি কেছ কৰো, তেতিয়াহ'লে মোক জিয়াত পাব, তাতে বোলে মোক